নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আসাম ইউটিউব চেনেলটোলৈ আৰু SCERTৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে ভাল খবৰ আহিছে আপোনালোকৰ বাবে যিটো আপোনালোকৰ D.El.Edৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া সো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব প্ৰি এন্ট্ৰি টেষ্টৰ বাবে সো তাৰ লগতে আপোনালোকৰ D.El.Ed 4 বছৰীয়া হ'ল নেকি বহুতে কৈ আছে D.El.Ed 4 বছৰীয়া হ'ল কিমান সত্য কথাটো মই ভিডিওটোৰ জৰিয়তে কম আৰু সকলোৱে এবাৰ D.El.Ed পৰীক্ষাত অনলাইন আবেদন কৰিব নোৱাৰিব কিন্তু কিয় নোৱাৰিব সকলোখিনি কথা গম পাব আপোনালোকে যদিহে ইউটিউব চেনেলটোত কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক সো আপোনালোকে এখন দেখিবলৈ পাইছে প্ৰি এন্ট্ৰি টেষ্টৰ 2023 2-year ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ D.El.Edৰ সো 2023 আৰু 25 বৰ্ষৰ বাবে সো ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা আছে 2 year বুলি অৰ্থাৎ 2 বছৰীয়াই হ'ব আপোনালোকৰ 4 বছৰীয়া D.El.Ed নহয় এটো বহুতেই মিছাকৈ কৈ আছে বা ভুৱা বাতৰি উলিয়াই আছে সো ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা আছে দেখিছে যি D.El.Edৰ বাবে অনলাইন আবেদন বিচৰা হৈছে তাৰে আপোনাৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আপুনি হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব মিনিমাম তাৰ পাছতে আপোনাৰ 50% মাৰ্কস থাকিব লাগিব কিন্তু আপোনাৰ যিটো কাষ্টৰ হিচাপত ST SC OBC ধৰক 5% তেনেকৈ ৰিলেক্সেশ্যন আছে আপোনাৰ মানে 45%ত আপুনি আবেদন কৰিব পাৰিব আৰু তাৰ পাছতে আপোনাৰ দিছে বয়সৰ ক্ষেত্ৰত 18ৰ পৰা আপোনাৰ 34 বছৰৰ ভিতৰত হ'ব লাগিব 18 বছৰ তলৰ হ'লে নহ'ব বা 34 বছৰৰ ওপৰত হ'লে নহ'ব 1 জুলাই 2023 লৈকে আৰু এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থাও আছে SC ST প্লেনছ ST হিলছ সো তাৰ কেটেগৰীৰ ভিতৰত 2 বছৰ দিছে আপোনাৰ ৰিলেক্সেশ্যন সো ইয়াতে আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কথাও আছে ৰিজাৰ্ভেশ্যন OBC MOBC বা ST SC এনেদৰে আপোনাৰ ৰিজাৰ্ভেশ্যন আছে EWSৰ ক্ষেত্ৰতো আছে ৰিজাৰ্ভেশ্যন সো আপুনি কেনেকৈ এপ্লাই কৰিব সেইটো ইয়াতে দি দিছে আপুনি এপ্লাই কৰিবলৈ হ'লে https://scert.pet.co.in নামৰ ৱেবছাইটটোত আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব ৱেবছাইটটোত গৈ আপুনি আপোনাৰ অনলাইন আবেদন কৰিব পাৰিব আৰু অনলাইন আবেদন কৰি আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব প্ৰায় মানে আপোনাৰ 600 টকা সো বহুত বেছি হৈছে এপ্লিকেশ্যন ফিজটো যিহেতু 600 টকা সো বাঢ়ি গৈ থাকিব আৰু এনেদৰে যোৱা বছৰ আছিল আপোনাৰ 400 টকা সো ইয়াতে আপোনাৰ উল্লেখ কৰিছে এডমিট কাৰ্ডৰ কথা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ একেটা ৱেবছাইটতে যাব লাগিব সো আপোনালোকৰ যিখিনি পৰীক্ষা কেন্দ্ৰ নিজ ডিষ্ট্ৰিক্টতে হ'ব তাৰ পিছতে আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ 25 জুলাই 2023 অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে আৰু ক্লোজিং ডেট বা শেষ ডেট হৈছে আপোনাৰ এপ্লিকেশ্যন কৰাৰ 14 আগষ্টলৈকে আছে তাৰ পিছতে আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 1 ছেপ্টেম্বৰ 2023 তো প্ৰথম ছেপ্টেম্বৰ প্ৰথম তাৰিখতে আপুনি পাৰিব তাৰ পিছতে আপোনাৰ যিটো প্ৰি এন্ট্ৰি টেষ্ট সেই টেষ্টটো হ'ব আপোনাৰ 10 ছেপ্টেম্বৰ তাৰিখে দেওবাৰে আৰু আপোনাৰ ৰিজাল্টটো দিব 10 দিনৰ ভিতৰতে অৰ্থাৎ 20 ছেপ্টেম্বৰ 2023 তাৰিখে আপোনাৰ ৰিজাল্টসমূহ ঘোষণা কৰি দিব সো যিসকলে ভাবি আছে এবাৰ D.El.Edৰ অনলাইন আবেদন কৰিম বা D.El.Ed কৰিম সো সেইসকলৰ বাবে সুবিধাটো আহিছে অনলাইন আবেদনটো কৰি লওক আপোনাৰ সকলোৱে সো হায়াৰ সেকেন্ডাৰী পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম